আহ, যোৱা যি 16 তাৰিখ 16 তাৰিখে আমাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যি নেকি সাংস্কৃতিক শোভাযাত্ৰা সেয়া উলিওৱা হৈছিলে। তাৰ পৰা আমাৰ যি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ 17টা বিভাগ আছে, 17টা ডিপাৰ্টমেণ্টৰ 17 ডিপাৰ্টমেণ্টৰ প্ৰতিটো দল হিচাপে অংশগ্ৰহণ কৰিছিলে। আৰু এই দল হিচাপে অংশগ্ৰহণ কৰাত আমাৰ ভূগোল বিজ্ঞান বিভাগ অৰ্থাৎ জিঅ'গ্ৰাফীয়ে ইয়াতেও ভাগ লৈছিলে। আমাৰ মূলতঃ আমাৰ থিমটো আছিলে উই এণ্ড আৱাৰ ছ'চাইটি, আমি আৰু আমাৰ সমাজ। ইয়াতে যি হৈ থকা কাৰেণ্ট এফেয়াৰ্ছসমূহ আমি দেখাবলৈ চেষ্টা কৰিছিলোঁ। আমাৰ মূল উদ্দেশ্যটো আছিলে যে এই যোৱা কিছুদিন ধৰি যি নেকি চেল্ফ হেল্প গ্ৰুপক 10,000 টকা দিব বুলি পিনে যি এটা খবৰ ওলাইছিলে, তাৰপিছত যেনেকুৱা গাঁৱত এনেকুৱা এটা প্ৰচাৰ হোৱাৰ পিছৰ পৰা যেনেকৈ মহিলাসকলে ব্যস্ত হৈ পৰিছিল, সেইটো আমি উপস্থাপন কৰিছিলোঁ। আৰু লিডাৰৰ অৰ্থাৎ নেতাৰ চৰিত্ৰ উপস্থাপন কৰিছিলোঁ, লগতে মিডিয়াৰ চৰিত্ৰ উপস্থাপন কৰিছিলোঁ। আৰু যি নেকি ৰিচেণ্টলি সুদখোৰ অৰ্থাৎ যি নেকি টকা ইণ্টাৰেষ্টত দি পিনে ধৰা খোৱা, সেইটোকো আমি উপস্থাপন কৰিছিলোঁ। এতিয়া সেই যি উপস্থাপন কৰিছিলোঁ সেইটোৱে লৈ বিতৰ্কৰ সৃষ্টি হৈছে। আৰু সেই উপস্থাপনটো আৰু ইয়াতে এটা ভুল ব্যাখ্যা হৈছে যে হিষ্ট্ৰী ডিপাৰ্টমেণ্ট বুলি পেলাই, কিন্তু আমি জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ পৰাহে কৰিছিলোঁ। আৰু আমাৰ নেকি যিটো কেৰেক্টাৰক লৈ পিনে যে বিতৰ্ক হৈছে, সেই কেৰেক্টাৰৰ পিছতেই হিষ্ট্ৰী ডিপাৰ্টমেণ্টটো আছিলে। কিন্তু তেওঁলোকৰ বেনাৰটো দেখি আছে, এতিয়া সেইটোকে লৈ মিছকনচেপশ্যন হৈছে কি যে হিষ্ট্ৰী ডিপাৰ্টমেণ্টে কৰি আছে। নহয়, কথাটো আমি একচুৱেলি জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টে কৰিছে। আৰু জাষ্ট মানে শ্বৰ্ট ক্লিপ কৰি পিনে মানে ভিডিঅ'টো কৰা হৈছে, জাষ্ট 30 ছেকেণ্ড বা 15 ছেকেণ্ড এনেকুৱা হ'ব ভিডিঅ'টো। তাকে দেখি পিনে মানে এটা মিছকনচেপশ্যন ৰং মেছেজ গৈছে। পিছত যিহেতু তেওঁলোকে বড়ো ৱেৰৰ ওপৰত কনচেপ্ট লৈছিলে, সেই কনচেপ্টৰ ওপৰত তেওঁলোকে তাতে বড়ো জাতিৰ ওপৰত শ্লোগান দিছিলে তেওঁলোকে, যে সেইটোকে ভাবিছে যে আমাৰ ধৰ্মটোক নিচ দেখাই পিনে বড়ো মানে এটা ওপৰৰ লেভেলত বা দেখুৱাব গৈছে, এনেকুৱা এটা কণ্ট্ৰভাৰ্চি হৈছিলে। চ' কথাটো তেনেকুৱা নহয়। একমাত্ৰ আমি জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ পৰা এই বৰ্তমানৰ চলি থকা যি নেকি কাৰেণ্ট এফেয়াৰ্ছ, এইটোহে আমি দেখাবলৈ চেষ্টা কৰিছিলোঁ। আৰু মই এইটোকে ক'ব বিচাৰোঁ, যি নেকি বিতৰ্ক হৈছে, যি নেকি এই ঘটনাটো হৈছে, এই লৈ আমি যদি এই কেৰেক্টাৰটো দেখুওৱাৰ কাৰণে মই সম্পূৰ্ণ ডিপাৰ্টমেণ্টৰ হৈ, মই ডিপাৰ্টমেণ্টৰ চেয়াৰ হিচাপে, মই ডিপাৰ্টমেণ্ট হিচাপে মই নিস্বাৰ্থভাৱে বা আমি অজানিতে কৰা ভুলৰ বাবে মই যদি সকলো ব্যক্তিৰে যদি অন্তৰত আঘাত সানিছোঁ, মই নহয় আমাৰ ডিপাৰ্টমেণ্টে যদি আঘাত সানিছে, তাৰ কাৰণে আমি ডিপাৰ্টমেণ্টৰ সকলো সদস্যই আমি ইয়াৰ ওপৰত ক্ষমাপ্ৰাৰ্থী। আৰু আমি নিশ্চিতভাৱে ক্ষমা বিচাৰিছোঁ। আমি অজানিতে কৰা ভুলৰ বাবে আমাৰ তেনেকুৱা কোনো ইণ্টেনশ্যন নাছিলে। আমি তেনেকুৱা কৰিম বুলি কেতিয়াও ভবা নাছিলোঁ, আৰু এনেকুৱা পৰিস্থিতি হ'ব বুলি ভবা নাছিলোঁ। আমি তেনেকুৱা ভুল কৰিব কোনো দিনত নিবিচাৰোঁ। কিন্তু অজানিতে হোৱা ভুলৰ বাবে আমি সকলোৱে ডিপাৰ্টমেণ্ট অৰ্থাৎ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট হৈ পিনে বড়োলেণ্ড ইউনিভাৰ্চিটি জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট হিচাপে আমি যদি অজানিতে কৰা ভুলৰ বাবে আমি নিস্বাৰ্থভাৱে ক্ষমা বিচাৰিছোঁ। ধন্যবাদ। আমি বুজাব বিচাৰিছিলোঁ মানে যিটো নেকি কাৰেণ্ট এফেয়াৰ্ছ হৈ আছিলে, এইটো আমি জাষ্ট উপস্থাপন কৰিব বিচাৰিছিলোঁ। ইয়াতে আমি কাকো হাৰ্ট বা কাৰোবাৰ অন্তৰত আঘাত দিয়া বা কোনোবা ধৰ্মীয় বা জাতীয় বা ভাষা ধৰ্মক আমি সেনেকুৱা কৰাৰ আমাৰ মানে কোনো মানে ইচ্ছা নাছিলে, বা আমি কোনো তেনেকুৱা কৰিব বিচৰা নাছিলোঁ। কিন্তু এতিয়া যিহেতু এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে, তাৰ বাবে অজানিতে কৰা ভুলৰ বাবে আমি এইটো ক্ষমাপ্ৰাৰ্থী। আৰু আমাৰ মেছেজটো এইটোৱে আছিলে যে সমাজত যি হৈ থকা যিখিনি নেকি ঘটনা প্ৰবহ, এইখিনি আমি জাষ্ট উপস্থাপন কৰিব বিচাৰিছিলোঁ মানে। নমস্কাৰ, মই ডক্টৰ প্ৰতিভা পাচাৰী আগৰৱাল, IVF স্পেচিয়েলিষ্ট এট আপ'ল' ফাৰ্টিলিটি গুৱাহাটী। মই জনাব বিচাৰিছোঁ যে মই কোকৰাঝাৰ আপ'ল' ডায়েগনষ্টিকত 23 মাৰ্চত আহি আছোঁ দুপৰীয়া 12টা বজাৰ পৰা এটা বিনামূলীয়া নিঃসন্তানতা কেম্প লৈ পেলাই। যাৰ এনেকুৱা ধৰণৰ প্ৰব্লেম আছে, নিঃসন্তানতা প্ৰব্লেম আছে, আহি পেলাই মোৰ লগত আলোচনা কৰি পেলাই চিকিৎসা কৰিব পাৰে। আপোনালোকে বুকিঙৰ কাৰণে কল কৰিব পাৰে 8135834710 নম্বৰত। আকৌ একবাৰ কৈছোঁ 8135834710 ফোন নম্বৰত কল কৰি পেলাই আপোনালোকে আপোনালোকৰ এপইণ্টমেণ্টটো বুক কৰিব পাৰে। ধন্যবাদ।